Hello guys, welcome back to my YouTube channel through vlogs. So guys, আজি আমি যাই আছো পাঠশালা আমাৰ পেহিহঁতৰ তাত। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ী ছিল দেখাই আছো। ইফালে ওলাবা ধেপ তেৰিকা কিৰিং কিৰিং মোবাইল ফোন গাড়ীখন চলাবা ধেপ তেৰিকা কিৰিং কিৰিং মোবাইল ফোন বাথৰুমত সোমাবা ধেপ তেৰিকা কিৰিং কিৰিং মোবাইল ফোন বলিয়াই ধৰিবা হেল্ল' ফোন জুমিনে চুমি কোৱাচোন কোমলকৈ মাতেৰে কব মৰমতে ঐ দেৱজিত টেঙা পুখুৰী তিনিআলিতে মাৰি দিলা চকুটিত আৰু গাইজ এইখন আছে দদৰা হাইস্কুল, এই দেখিছেনে? এইখন দদৰা। আৰু গাইজ আমি আহি চেকপোষ্ট পাই গ'লোঁ আৰু ইয়াৰ পৰা আমি বাছত যাম। তো গাইজ চাই থাকক। আমি যাই আছোঁ, তাতে বাছ আছে গাইজ। গাইজ চাই থাকিব আৰু এই দেখিছে এইখন পাহাৰ। এতিয়া মানে পাঠশালা গাড়ী অহা নাই, চ' আমি অকণমান ৰখিব লাগিব। আমি কিবা এটা খাই লওঁ বুলি ভাবিলোঁ আৰু গাইজ ৰুটি আৰু চব্জি আচাৰ খাই লওঁ বঢ়িয়াকৈ গাইজ। দেখিছেনে? এই আছে চাহ। আমি এতিয়া বাছত বহিছোঁ। গাইজ ভালকৈ ভিডিঅ'টো চাই থাকিব, দেখাই আছোঁ। লাগিব মাটিত শুব লাগিব পাতত খাব লাগিব ভাত জাৰৰে দিনতে হায় জানৈ উচুপি নাকান্দিবা উচুপি নাকান্দিবা দেখা ল'ব লাগিব গাত গাইজ আমি যাই আছোঁ আৰু এই মায়ে শুই আছে গাইজ। উৰিব কেনুৱাৰে ঘূৰি আহি ডালতে পৰে মন কুমলি আহায় জানৈ বুজাব কেনুৱা। এতিয়া বাছৰ পৰা নামি দিওঁ গাইজ। আমি এতিয়া বাছৰ পৰা নামি দিলোঁ। এতিয়া মানে যাম আৰু পাঠশালা, মানে সেই আৰু এই যাম। এই দোকান গাইজ, ইয়াৰ পৰা কিবা এটা লৈ লওঁ গাইজ। আমাৰ পেহিহঁতৰ মনৰ কাৰণে চকত লৈছোঁ। এয়া গাইজ, এয়া কালাকন মিঠাই আৰু ইয়াত আছে চিঙৰা আৰু গাইজ চকতটো ইয়াত ভৰাই দিছোঁ। আৰু গাইজ এইটো স্প্ৰাইট লৈ লৈছোঁ গাইজ। এতিয়া ৰিক্সাত উঠি লৈছোঁ, ৰিক্সাত ইয়াৰ পৰা ৰিক্সাত যাব লাগিব। তো গাইজ ফাইনেলি আমি আহি পালোঁ পাঠশালা, আমাৰ পেহিহঁতৰ ঘৰ। তো গাইজ দেখাই আছোঁ গাইজ, এইটো হৈছে আমাৰ পেহিহঁতৰ আবু। ভালনে খবৰ আইতা? ভাল। সোমাই যাওঁ ভিতৰলৈ। আমাৰ পেহিহঁতৰ ঘৰ দেখাই আছোঁ গাইজ। এয়া আগত বঢ়িয়া একদম ফুলৰ এইবোৰ আছে বাগান। এইটো এটা মন্দিৰ আগত। আৰু ফাইনেলি এইটোৱে হৈছে পেহিহঁতৰ ঘৰ। জোতাযোৰ খুলি দিওঁ। আহি পালোঁ পেহিহঁতৰ ঘৰ। আৰু গাইজ এইটো হৈছে আমাৰ পেহা। হাই কৈ দিয়া। এতিয়া মানে মুখ চুখ ধুই আহোঁ গাইজ, ফ্ৰেছ হৈ আহোঁ অলপমান, তাৰপিছত লগ পাই আছোঁ আকৌ। তো গাইজ এতিয়া মানে মুখ হাত ধুই আহিছোঁ আৰু চাহ খাওঁ। এয়া গাইজ চাহ বঢ়িয়া, আৰু চাহটো খাই দিওঁ এতিয়া। তো গাইজ চাহটো খাই দিয়ে আৰু নে কি? আমাৰ মা চাহ খাই আমাৰ মুনুটোক দেখাই আছোঁ, মাইনা। নামটো কৈ দিয়া তোমাৰ? ঈশিতা চৌধুৰী। দেখিলে গাইজ, এইটো আমাৰ মুনু আৰু এইটো আমাৰ পেহী। হাই কৈ দিয়া। গাইজ এতিয়া আমি ভাত খাওঁ, দেখাই আছোঁ কিহেৰে খাম। এয়া গাইজ ভাত দি আছে আমাক। এয়া মা, এয়া মুনুবা, এই মুনু, এয়া মা আৰু এয়া সৰু, এয়া মাছ।
এয়া ভাত মাছৰ আঞ্জা এই চব বতাহ তো বলক গাইজ খাই দিওঁ নেকি তো গাইজ বেছি দেৰি নকৰি ভাতটো খাই দিওঁ নেকি বঢ়িয়া আপোনালোকে খাই লওক ভাত খাব সময় হৈছে যেন এই গাইজ চব কেনে আছিলোঁ ভাত চাত খাই আহিলোঁ এতিয়া অলপ শুম আৰু এতিয়া মানে বৰষুণ আহিছে অলপমান বতৰটো অলপ কেম্পাকে দেখাইছে আন্ধাৰ কৰি আহিছে এই দিছে বৰষুণ দিছে অলপমান বৰষুণ দিছে চ' অলপ শুই লওঁ 3টা বাজিলে এতিয়া কিনো কৰিম গাইজ বৰষুণ দিছে এইটোতো আহিবই ন আৰু ইমান গৰম বৰষুণ দিলে ভালেই হ'ব ঠাণ্ডা পৰিব অলপমান আৰু গাইজ থাকিম কেইদিনমান 3 দিনমান থাকিম দেখাই আছোঁ মানে কি কৰিম ক'ত যাম সকলোবোৰ দেখাম ভিডিঅ'টো ভালকৈ চাই থাকিব গাইজ হাতীবিলাক ক'ৰবাত যাম ফুৰিব চাওঁ ত' গাইজ আজিলৈকে এইখিনি আছিল ভাগৰ লাগিছে অলপমান শু মই তো গাইজ নেক্সট ব্লগটোত দেখাই আছোঁ শু দিয়ক বাই বাই আপোনালোকক শুৱক অলপমান তো এই ব্লগটোত এইখিনি আছিল আৰু নেক্সট ব্লগত পাত চাওঁ কি দেখাওঁ আপোনালোকক দেখাই যাম তো এই ব্লগটো আজিলৈকে এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ব্লগত দেখা হ'ব ক'ত ফুৰিব যাওঁ আৰু গাইজ মানে আজি অলপ ভাগৰ লাগিছে সেইকাৰণে অলপ শুই দিওঁ আৰু তো বাই